আজি ভাত খাব যাম দেই ভাস্কৰ কিচেনত। কি বনালে আজি? এই যে চিকেন চিকেনটো ফ্ৰাই কৰি লৈছিলোঁ। তাৰপিছত এইটো চিকেনটো ফ্ৰাই কৰিছোঁ একদম বঢ়িয়াকৈ। বঢ়িয়াকৈ ন? ফ্ৰাই কৰাৰ পিছত গ্ৰেভি দিলোঁ। গ্ৰেভিৰ লগত এতিয়া বৰ্তমান এণ্ডিং টাইম হৈ গ'ল আৰু হৈ গ'ল ন? এতিয়া এণ্ডিং হ'ব। এইটো চানা মাছ লোকেল চানা মাছ একদম পুৰা তেলত ফ্ৰাই কৰিছোঁ। এইটো আদা জ্বলা এয়া এয়া চাউল। ৱাহ ৱাহ ধুনীয়া ধুনীয়া মাংস এয়া। ৱাহ ধুনীয়া দালি বনাইছে দেই। ৱাহ আজি খানা বৰ ধুনীয়া ভাজি দেখোন। ৱাহ এইফালে চাটনি। এয়া আমাৰ গ্ৰুপমেট দাদা বঢ়িয়া আহিব খাবলৈ। দাদা খাই আছে। ভাল হৈছে নে দাদা খানাটো? দাদা খানাটো ভাল হৈছে নে? ঠিক আছে নে? বঢ়িয়া চবে ভাল পাইছে। এয়া চবে খাই গৈ আছে। ৰাতিপুৱাৰ পৰাতো ৰাতি 10টালৈকে ভাত চলে। তাৰপিছত সন্ধিয়াৰ পৰা ফাষ্ট ফুড আইটেম চিঙৰা থাকিব, চাহ থাকিব সন্ধিয়াৰ পৰা। হয় এনে গোটেই ৰোল চোল থাকিব, চব ঘুগুনি চুগুনি পাব, পকৰা পাব। এইবিলাক এইটো ফ্ৰাইড ৰাইচ এইটো বঢ়িয়া এভৰিডে বাছ ধুনীয়া। জাগাটো কি কয়? আমতল চচল। জাগাটো VIP ৰোড আমতল চচল। আমতল চচল। ৰাতিপুৱা 10 বজাৰ পৰা অপেনিং ৰাতি 10টালৈকে। ৰাতি 10টালৈ। ঠিক আছে খানা বিলটো লওক, খানা বিলটো লৈ লওক। আমিতো খাম আৰু ঠিক আছে। ভাইটি খানাটো কেনেকৈ হৈছে আজি? আৰু বঢ়িয়া হৈছে। মই সদায় খাই যাব কাৰণে আজি বেষ্ট হৈছে। মাছটো খাই পাইছে আপোনালোকে বঢ়িয়া ভাল হৈছে খাই ভাল লাগি আছে তাৰমানে ধুনীয়া হৈছে। আপুনিতো সদায় খায়? সদায় খাম আৰু টেষ্ট আছে ভাল বনাই সেইকাৰণে সদায় আৰু আপোনালোকে আহিব। এই কি বনাইছে তই? চিকেন চাওমিন। চিকেন চাওমিন ধুনীয়া লাগিছে। আপুনি সদায় খায়? ভাল লাগিছে, বঢ়িয়া লাগিছে।